आरो जायफोर केस उइड्र खालामग्रा बिथां कन्ट्रेक्टरफोर बिथांमोना नैबे लिस्टआव हाफ्लं जेলত हठाৎ हुआ जुबिन गार्ग घटनार अभियुक्त शेखर गोस्वामीक आक्रमण दिनैनि गुबै टपिकआनो जाहैबाय जोंहा बिपिएफनि दैदेनगिरि बिक्रम दैमारि सारा फुराना बिल आरो लोगोसे गोदान बिलनि बिसय गोबां बाथ्रा बुंलांदों रायजोफोर जायफ्रा ठिकादार मावदोंमोन जायफ्रा प्रमद बर' सारनि दैदेननाय इउपिपिएल सरकार थासेयावबो जाय बिलफोरखौ मोननो हायाखै आरो बे बिलखौ मोनसिगोन आरो फैबाय थानाय सप्तायाव मोनसिगोन होननानै बिक्रम दैमारि सारा रोखायै फोरमायदों। बेजोंनो लोगोसे जुबिन गार्गखौ लानानै गोबां निउज बेफोर भिडिअ क्लिपखौ आङो स्क्रिनाव होबाय स' नोंथांमोना नायग्रोदो। गिबि गिबियावनो आं बिथांमोनखौ साबायखर बावनांगोन जाय बिथांमोना केस उइड्र खालामनानै लिखित हिसाबै बिटिसिनो बिथांमोना लिरनानै होबाय अनारेबल हाइकर्टनि एड्रेसाव बिथांमोननि हेफाजाबजोंसो दिनै गोबां कन्ट्रेक्टरफोरा बिल मोननो हाबाय बेनिखायनो आं बिथांमोनखौसो आगोल आं साबायखर बावनांगोन आरो जायफोर केस उइड्र खालामग्रा बिथां कन्ट्रेक्टरफोर बिथांमोना नैबे लिस्टआव हयथ' सोसनजायाखै गोबाङा 50% सोसनजाबाय आरो बिथांमोना मोननो थांसिगोन आरो जायफोर सोसनजायाखै बिथांमोना सप्तासेनि उनाव बिथांमोननि लिस्टआ दैखोजागोन गोदानै जायफोरा लिस्ट होदों बिथांमोना जानुवारियावसो मोनगोन कम्पिउटाराव पुटआप जाखानाय सेटआप जाखानाय एमाउन्टजों बिथांमोनासो नैबे एक सप्ताहनि उनाव मोननो हागोन बेनिखायनो आं खावलायदों जायफोर केस होग्रा उथायनानै लाबाय अनारेबल हाइकर्टसिम बिथांमोनखौ आं खावलायदों एक सप्ताह नोंथांमोना नेनानै थाथ'दो एसेब्लाबो नोंथांमोना बिलखौ मोननो हागोन आं खोथा होदों आरो जोंहा हाग्रामा साराबो बेखौनो बुंदों जे जिफोर केस गोनां बिथांमोनखौ बे पेजआव 50% बा 70% होनो हानायनि बेबस्था खालामना होदों आरो प्राय मोनबायानो 50% मोनदों आरो 20%सो व्यक्तिखौ जों होनो हायोब्ला नेक्स्टआव जोंहा गोरलै जाहैगोन। हाफ्लं जेলত हঠাৎ हुआ जुबिन गार्ग घटनार अभियुक्त शेखर गोस्वामीक आक्रमण गुरुतरभावे आहत शेखर हঠাৎ बुकु कपि जोৱা घटना जुबिन गार्गर न्याय বিচাৰি ন্যায়িক তদন্ত অব্যাহত থকাৰ সময়তে এটা হিহৰণকাৰী ঘটনাৰ খবৰ जुबिन गार्गे एदिन सन्ताনৰ দৰে তুলি লোৱা উদাসীন গাৰ্গৰ ৰণচণ্ডী মূৰ্তি হাফলং কাৰাগাৰত হয় হাফলং জেলত হঠাৎ ধোৱা লাগিল जुबिन गार्ग हत्याकाণ্ডৰ লগত জড়িত शेखर गोस्वामीৰ ওপৰত আক্ৰমণকাৰীৰ প্ৰহাৰত शेखৰৰ দুটা চকুৰ পৰা হৰহৰকৈ ওলাইছে তেজ এটা চকু বাহিৰলৈ ওলমি আহিছে কৰ্তব্যৰত সকলোৰে মুখত আতংকৰ ছাপ এতিয়া কি হ'ব এদল পুলিচ আহি আক্ৰমণকাৰীক আটক কৰিছে কিন্তু আক্ৰমণকাৰীৰ মুখত নাই কোনো অনুশোচনা বা আতংকৰ চিন সি আপোন বিভুৰ হৈ আকাশলৈ উদাসীনভাৱে চাই আছে খন্তেক পাছতে জেলৰ ভিতৰলৈ তীব্ৰ বেগত সোমাই আহিছে ডিএছপি বৰাচাৰৰ গাড়ীৰ পৰা নামিয়ে বৰাচাৰ পুঞ্চাতে আক্ৰমণকাৰীৰ ওচৰ পালেহি লগত কনিষ্টবল বসুমতাৰী বৰাচাৰে আহিয়ে খঙেৰে আক্ৰমণকাৰীক সুধিলে ইয়াক কিয় আক্ৰমণ কৰিলি আক্ৰমণকাৰীয়ে ক'লে ই মোৰ ভগৱান জুবিন দাক হত্যা কৰিলে সেই কাৰণে তাৰ চকু ফুটাই দিলো বৰাচাৰ মূৰ্খ চাল্লা ইয়াৰ বিচাৰ যে পুলিচে কৰি আছে তই নাজানো আক্ৰমণকাৰী পুলিচে বিচাৰ কৰিব মাই ফুট পুলিচে তদন্ত কি কৰি আছে আমি দেখি আছো যি সময়ত পুলিচে ইয়টখনৰ কেপ্টেইন জুবিন দা সিংগাপুৰত থকা হোটেলৰ মেনেজাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিষয়ববীয়া সোধা-পোছা কৰিব লাগিছিল সেই সময়ত সোধা-পোছা কাক কৰিছে जुबिन दाई रास्तार काखत जिखन चाहर दुकानत चाह पुरी तरकारी खाय সেই दुकाনৰ মালিকক এয়া হল তদন্ত আৰু এই তদন্তৰ দ্বাৰা আপোনালোকে जुबिन दाक ন্যায় দিব বৰাচাৰ খঙতে চিঞৰি উঠিল তোক এতিয়া মাৰি পেলাম কুকুৰ চাল্লা আক্ৰমণকাৰী মিস্টাৰ বৰা মোক ভয় নেদেখাব ভয়ৰ পৰিধি মই কেতিয়াবাই ভাঙি जुबिन दाक ন্যায় দিবলৈ ওলাই আহিছো কনিষ্টবল বসুমতাৰে লগে লগে চিঞৰি উঠিল ঐ তই কাক মিস্টাৰ বৰা বুলি মাতিছ সাৰ বুলি মাত আক্ৰমণকাৰী লগে লগে গৰজি উঠিল যাৰ পৰা একো শিকিবলৈ পোৱা নাযায় তাক সাৰ বুলি মাতিবলৈ जुबिन दाই মানা কৰি গৈছে আজিকালি এই খাকি পোছাকজোৰ পিন্ধা মানুহ দেখিলে মোৰ ইউনিফৰ্ম পিন্ধা ডকাইত লাগে যিসকলে এই ইউনিফৰ্মজোৰ পিন্ধাৰ সময়ত
আইন আৰু সমাজৰ ৰক্ষক হিচাপে কাম কৰি যোৱাৰ শপত লৈ কৰ্মজীৱনৰ আৰম্ভণি কৰে সেইসকলৰ মাজৰ বহুতেই পৰৱৰ্তী সময়ত এই পোচাকযোৰক ব্যৱহাৰ কৰি মানুহক লুটি পুতি বেআইনীভাৱে অগাধ ধন সম্পত্তি গঢ়ে য'তে ত'তে মাটি কিনে বিল্ডিং বনাই ফুৰে কথাষাৰ শুনিয়ে কনিষ্টবল বসুমতাৰীয়ে বৰা ছাৰৰ কাণে কাণে ক'লে ছাৰ এই পাত আপোনালৈকে এৰিলে নেকি বৰা ছাৰ খঙেৰে ক'লে কিয় কলি কনিষ্টবল বসুমতাৰীয়ে ক'লে নহয় মানে আপোনাৰ গুৱাহাটীৰ দুই ঠাইত ঘৰ দুটাকৈ শ্বপিং মল এতিয়া নতুনকৈ এখন 3 ষ্টাৰ হোটেলো খুলিছে ইমানবোৰ সম্পত্তিৰ দৰমহাৰ টকা কেইটাৰে কৰিব পাৰিনে মোৰ দেখোন দৰমহাৰ টকা কেইটাৰে পৰিয়ালটোক মাহটো চলাবলৈকে টানাটানি হয় কথাষাৰ শুনিয়ে বৰা ছাৰৰ মূৰটো গৰম হৈ গ'ল আৰু খঙতে কৈ উঠিল বসুমতাৰী মুখ চম্ভালি কথা কবি বসুমতাৰী সৰি ছাৰ ভুল হৈ গ'ল আমি চিধা চিধি মানুহ যে পেটত কথা নাথাকে কসম আৰু নকওঁ হিফালৰ পৰা আক্ৰমণকাৰী চিঞৰি উঠিল মিষ্টাৰ বৰা মনত ৰাখিব আপোনালোকে জীৱনত অন্যায় কৰিব পাৰিব মানুহক লুটি পুতি অগাধ ধন সম্পত্তি কৰিব পাৰিব কিন্তু কোনোদিনে সুখত থাকিব নোৱাৰিব মানুহক মাৰি খোৱা টকাৰে কোনো বস্তু খাব নোৱাৰিব কেৱল জীৱনটো ঔষধ খাওঁতে শেষ হৈ যাব কথাষাৰ শুনিয়ে বসুমতাৰীয়ে চিঞৰি দিলে ঐ ছাৰ এইবাৰ মই চিঞৰ এই পাত আপোনাকেই দিলে মনত নাই এইবাৰ পূজাত যে আমাৰ অফিচত জেলেপি আনিছিলো আপোনাক খাবলৈ দিওঁতে আপুনি যে চেনি বেমাৰ আছে বুলি নাখালে কিন্তু মই 1 কেজি খাই দিলো হ'ব দে ছাৰ মোক বাহিৰা পইচা নালাগে সুখত আছো আৰু সব খাব পাৰো কথাষাৰ শুনিয়ে বৰা ছাৰে বসুমতাৰীক দূৰলৈ গটিয়াই দিলে আৰু আক্ৰমণকাৰীক খঙেৰে সুধিলে তোৰ নাম কি আক্ৰমণকাৰীয়ে উত্তৰ দিলে উদাসীন গাৰ্গ মই সেই বগলীটো যাক জুবিন দাই মৃতপ্ৰায় অৱস্থাত ৰাস্তাৰ পৰা উঠাই আনি নিজ খৰচত সুস্থ কৰি তুলিলে আজি মোৰ ভগৱান জুবিন দাক অন্যায় কৰা এটাক মই নিজাববীয়াকৈ শাস্তি প্ৰদান কৰিলো হঠাৎ সেই ঠাইখিনিলৈ আকাশৰ পৰা হাজাৰ হাজাৰ বগলী উৰি আহিল আৰু তাত থকা সকলোকে ঠুটেৰে আক্ৰমণ কৰিবলৈ ধৰিলে সকলোৱে নিজক সুৰক্ষিত কৰিবলৈ কোঠাৰ ভিতৰলৈ দৌৰি গ'ল বগলী জাকে আক্ৰমণকাৰী উদাসীন গাৰ্গক আটক কৰি ৰখা পুলিচ দুজনকো আক্ৰমণ কৰাত লাগিল নিজৰ জীৱনৰ কথা ভাবি পুলিচ দুজনেও আক্ৰমণকাৰীক তাতে এৰি জেলৰ ভিতৰলৈ দৌৰি সোমাই গ'ল সেই সুযোগতে উদাসীন গাৰ্গ নামৰ বগলীটোক লগত লৈ বগলী জাকে আকাশলৈ উৰা মাৰিলে আকাশত শুনা গ'ল জয় জুবিন দা গুঞ্জন জুবিনদাৰ জন্মদিনত কিতাপ পঢ়ি ভাল পোৱা জুবিনদালৈ মোৰ কলমেৰে এটি উপহাৰ দাদা য'তে আছে ভালে থাকক अब्ला मानाव गेदेर रायजो राजा आरो लोगो नोंथांमोना नुबाय थारैनो खोनाबाय बुजिबाय दा नोंथांमोना बिनि बेलायाव मा कमेन्ट खालामहरो नोंथांमोना गोसो सिंनि साननाय आरो गोसो सिंनि हमदांनायखौ कमेन्टनि गेजेरजों फोरमायहर अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब